নমস্কাৰ বন্ধুসকল, MKG ব্লগছৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব। যদিহে আপোনালোকে এই ভিডিঅ'টো আমাৰ ফেচবুক পেজত চাই আছে তেনেহ'লে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। প্ৰথমে সকলোলৈ স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আহক আজি আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ পৰা প্ৰায় কেইমাহমানৰ আগতে অসম চৰকাৰৰ তৰফৰ পৰা ২৬,৪৪১টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিলে আৰু ইয়াৰ বাবে প্ৰায় ১১,১৫,০০০ মান কেণ্ডিডেটে এপ্লাই কৰিছিলে। আৰু ইয়াত দুটা বিভাগত ওলাইছিলে, থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডত ওলাইছিলে। গতিকে থাৰ্ড গ্ৰেডত ১৩,১০০ কিমানমান পোষ্ট আছিলে আৰু ফ'ৰ্থ গ্ৰেডৰ বাবে ১৩,৩০০ মান পোষ্ট আছিলে। গতিকে এই গোটেইখিনি পোষ্ট মিলাই প্ৰায় ২৬,৪৪১টা পোষ্ট আছিলে আৰু ইয়াৰ বাবে এপ্লাই কৰিছে ১১,১৫,০০০ কেণ্ডিডেটে। গতিকে যথেষ্ট ইয়াত কম্পিটিশ্যন হোৱাৰ চান্স আছে আৰু পৰীক্ষা যিহেতু চমু চাপি আহিছে, যিহেতু ফ'ৰ্থ গ্ৰেডৰ কাৰণে ২১ আগষ্টত পৰীক্ষা আছে আৰু থাৰ্ড গ্ৰেডৰ পৰীক্ষা আছে আপোনাৰ ২৮ আগষ্টত। আৰু ইয়াৰ বাবে আপোনাৰ এডমিট কাৰ্ড যোৱা ৭ আগষ্ট আৰু ১০ আগষ্টৰ পৰা এডমিট কাৰ্ডবিলাক দি আছে আৰু এডমিট কাৰ্ডবিলাক বহুতে ডাউনলোড কৰিছে আৰু বহুতে বিভিন্ন ধৰণৰ গ্ৰুপতেই হওক বা নিজৰ পোষ্টতেই হওক তেওঁলোকে লিখি আছে যে তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোডৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। গতিকে আজি এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে বনাইছোঁ, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনিতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম, বহুতে এনেকুৱা ধৰণৰ পোষ্টটো দি আছে যে কোনোবাই যদি এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা নাই তেনেহ'লে আমাক আপোনালোকৰ ফোন নাম্বাৰেই হওক বা এপ্লিকেশ্যন নাম্বাৰেই হওক আপোনালোকে আমাক দিয়ক, তেতিয়া আমি আপোনালোকক সহায় কৰি দিম। চাওক, এই কথাটো এনেকুৱা, আপোনালোকে যদি আপোনাৰ ব্যক্তিজন আপোনাৰ যদি চিনাকি হয়, পৰিচিত ব্যক্তি হয়, যদি আপোনাৰ বিশ্বাসযোগ্য ব্যক্তি হয় তেনেহ'লে আপোনালোকে তেওঁক দিয়ক, তেওঁ যদি সহায় কৰিব বিচাৰিছে। কিন্তু অপৰিচিত ব্যক্তিক আপোনাৰ এইখিনি আপুনি ডাটা তেওঁক নিদিব, কাৰণ যদি আপোনাৰ এই ফোন নাম্বাৰেই হওক বা এপ্লিকেশ্যন নাম্বাৰেই হওক বা ইয়াত বিভিন্ন ধৰণৰ কথা জড়িত হৈ থাকে, গতিকে আপোনাৰ পাৰ্চনেল ডাটা আপোনাৰ বেয়া কামত ব্যৱহাৰ হ'ব পাৰে, ভুল কামত ব্যৱহাৰ হ'ব পাৰে। গতিকে এই বিষয়টো আপোনালোকে এবাৰ ভালদৰে চাই ল'ব আৰু পৰিচিত ব্যক্তিকহে আপোনালোকে এইখিনি দিব। এইখিনিতে আৰু এটা মই কথা আপোনালোকক কৈ ল'ব বিচাৰিছোঁ যে যিহেতু ফ'ৰ্থ গ্ৰেডৰ পৰীক্ষা আছে ২১ আগষ্টত আৰু থাৰ্ড গ্ৰেডৰ পৰীক্ষা আছে ২৮ আগষ্টত, আপোনালোকে বৰ এটা বেছি খৰধৰ নকৰিব। এতিয়াও ফ'ৰ্থ গ্ৰেডৰ যিসকলে ফ'ৰ্থ গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ বাবে এতিয়াও 5 দিন সময় আছে আৰু যিসকলে থাৰ্ড গ্ৰেডৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰ বাবেও যথেষ্টখিনি সময় আছে। গতিকে আপোনালোকে লাহে লাহে এডমিট কাৰ্ডবিলাক আপোনালোকে ডাউনলোড কৰিলেও হ'ব। আৰু যদি আপোনালোকৰ এতিয়াও আপোনালোকে ধৰি লওক কৰিব পৰা নাই, ধৰি লওক আপোনাৰ দুধুৰ মুধুৰ অৱস্থা এটাত আছে, তেনেহ'লে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকক মই ডাইৰেক্ট মোবাইলৰ স্ক্ৰীণত লৈ যাম, আপোনালোকক ডাইৰেক্ট মোবাইলৰ স্ক্ৰীণত দেখাবলৈ চেষ্টা কৰিম যে আপোনালোকে এডমিট কাৰ্ডখন কেনেধৰণে ডাউনলোড কৰিব পাৰিব। সেইভাগেও আপোনালোকে যদি ট্ৰাই কৰিছে কিন্তু সেইভাগেও যদি আপোনালোকে সক্ষম হ'ব পৰা নাই তেনেহ'লে আপোনালোকে তেওঁলোকৰ যিটো কণ্টেক্ট নাম্বাৰ আছে কণ্টেক্ট নাম্বাৰৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু যদি সেইভাগেও আপোনাৰ হোৱা নাই তেনেহ'লে আপোনালোকে 2-3বাৰ আপুনি ৰিফ্ৰেছ কৰি পিনি আপুনি ডাউনলোড কৰিব পাৰিব। আৰু এইখিনিতে আৰু এটা কথা কৈ থওঁ, আপোনালোকে বৰ খৰখেদা নকৰিব আৰু লগতে কিছুমান উৰা বাতৰি ওলাই আছে, সেই উৰা বাতৰিবিলাকত আপোনালোকে ভুল নাযাব। আপোনালোকে নিজৰ পঢ়া শুনাত আপোনালোকে ধ্যান দিয়ক আৰু আপোনালোকে প্ৰিপেৰেশ্যনটো ভালদৰে কৰক, কাৰণ ইমান দিন আপোনালোকে কষ্ট কৰি আছে আৰু এই মুহূৰ্তত আপোনালোকে এডমিট কাৰ্ডখনৰ কাৰণেই হওক বা বেলেগৰ কিবা কোনোবাই ধৰি লওক ডিম'টিভেট কিছুমান কথা কৈ থাকিব, আপোনাক ডিম'টিভেট কৰিবলৈ চেষ্টা কৰি থাকিব, সেইবিলাক কথাত আপোনালোকে ভুল নাযাব। কিবা কুৱেশ্যন পেপাৰ লিক হৈছে, কিবা হৈছে, এইবিলাক কথাত আপোনালোকে কৈ থাকিব, সেইবিলাক কথাত আপোনালোকে ভুল নাযাব। আপোনালোকে নিজৰ পঢ়া শুনাটোত আপোনালোকে ভালদৰে ধ্যান দিয়ক আৰু আশা কৰিম আপোনালোকে ইয়াত ছাকচেছ হ'ব পাৰিব। এতিয়া আহক আপোনালোকক মই মোবাইলৰ স্ক্ৰীণত দেখাই দিব বিচাৰিছোঁ যে কেনেকৈ আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আপোনালোকক এতিয়া মই পোনে পোনে মোৰ মোবাইলৰ স্ক্ৰীণলৈ লৈ আহিছোঁ। ইয়াত মই গুগলত আছাম কেৰিয়াৰ মই ছাৰ্চ কৰি দিছোঁ। আছাম কেৰিয়াৰ এইকাৰণে ছাৰ্চ কৰিছোঁ কাৰণ এওঁলোকৰ ইয়াতে মই এডমিট কাৰ্ড ডাউনলোডৰ লিংকটো মই ইয়াতে পাম। ইয়াত এনেকৈ ছাৰ্চ কৰাৰ পিছত যিটো এডমিট কাৰ্ডৰ লিংক আছে সেইটোত মই ক্লিক কৰি দিছোঁ। ইয়াত অলপমান তললৈ যাওঁ, তললৈ গ'লে আমি এডমিট কাৰ্ডৰ লিংকবিলাক পাম। ইয়াত দিছে আপোনাৰ ক্লাছ 3 এডমিট কাৰ্ড, ক্লাছ 4 এডমিট কাৰ্ড। তো ইয়াতে দুটা লিংক আছে, যিসকলে গ্ৰেড 3 কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ লিংকটো বেলেগ আৰু যিসকলে গ্ৰেড 4 কাৰণে এপ্লাই কৰিছিলে তেওঁলোকৰ লিংকটোও বেলেগ। এতিয়া আপোনালোকে যদি গ্ৰেড 3 কাৰণে এপ্লাই কৰি পিনি গ্ৰেড 4 এডমিট কাৰ্ডৰ যিটো লিংক আছে তাত যদি আপোনালোকে ক্লিক কৰি ছাৰ্চ কৰে তেতিয়াহ'লে আপোনালোকে নাপাব, আৰু যিসকলে গ্ৰেড 4 কাৰণে এপ্লাই কৰিছিলে তেওঁলোকে গ্ৰেড 3 লিংকত নাপাব। এইটো আপোনালোকে খেলিমেলি নকৰিব, ভালদৰে এবাৰ চাই ল'ব। তো মই আপোনালোকক দেখাই দিওঁ ক্লাছ 3 যিটো গ্ৰেড 3 পোষ্টৰ এডমিট কাৰ্ডটো ইয়াতে মই ক্লিক কৰি দিছোঁ। ইয়াতে মই আপোনালোকক এপ্লিকেশ্যন নাম্বাৰ এটা মই মাৰি দিছোঁ।
তাৰপিছত পাছৱৰ্ডত গুচি গৈছোঁ। তাৰপিছত লগ ইন কৰি দিছোঁ। এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আপোনাৰ সন্মুখত আহিব। এতিয়া বহুতে আৰু এটা কথা কৈ আছে যে পাছৱৰ্ডটো মই স্মল লেটাৰত দিছিলোঁ, ইয়াত কেপিটেলতহে হৈ গৈছে বস্তুটো, এনেকুৱা কথা কিছুমানো কৈ আছে। গতিকে আপুনি এটা বস্তু চাব, আপুনি যেতিয়া ফৰ্মখন ফিল আপ কৰিছিলে, ফিল আপ কৰাৰ সময়ত আপোনাৰ মোবাইলত এটা OTP আহিছিলে। OTP অহাৰ পিছত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনাৰ মোবাইলত SMS আহিছিলে, যিটো আপুনি ইয়াত নম্বৰ দিছিলে। তো আপুনি সেই মোবাইলটোৰ বা আপোনাৰ সেই SMS তাত গৈ পিনি আপুনি চাব, তাত আপুনি চাৰ্চ কৰিলে পাব SLRC বুলি আপুনি চাৰ্চ কৰি দিব। SLRC বুলি আপুনি চাৰ্চ কৰিলে তাতে SMBONL বুলি আপোনাৰ এটা মেছেজ অহা থাকিব। তাতে OTP আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপুনি থাকিব। সেই পাছৱৰ্ডটো আপুনি ভালকৈ এবাৰ চাই ল'ব। যদি আপুনি কেপিটেল লেটাৰত দিছিলে প্ৰথম আখৰটো, তেনেহ'লে আপুনি প্ৰথম আখৰটো কেপিটেল কৰিব আৰু বাকীখিনি আপুনি স্মলতে মাৰিব। আৰু ইয়াত আপোনাৰ কেপিটেলত দেখাবও পাৰে, সেইটো কোনো ধৰণৰ কথা নহয়, কিন্তু আপুনি আপোনাৰ মোবাইলৰ SMS যেনেধৰণে আহিছে আপুনি ইয়াত তেনেধৰণে আপুনি মাৰিব। তাৰপিছত আপোনাৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচত আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ, আপোনাৰ নাম, আপোনাৰ ফাদাৰ নেম, আপোনাৰ ডেট অফ বাৰ্থ, কেটেগৰী এইখিনি থাকিব। আৰু যিটো পে'মেণ্ট ষ্টেটাছ আছে সেইটো ইয়াতে ছাকচেছ দেখাইছে। কিছুমানৰ কি হৈছে, পে'মেণ্ট ষ্টেটাছটো পেণ্ডিং দেখাই আছে। পে'মেণ্ট ষ্টেটাছ পেণ্ডিং হোৱাৰ লগে লগে আপোনালোকে কি হ'ব, আপোনাৰ এডমিট কাৰ্ডখন আপোনালোকে নাপাব প্ৰথম কথা। তো আপোনালোকে কি কৰিব, ইয়াতে যিটো হেল্পলাইন নাম্বাৰ যিটো আছে, হেল্পলাইন নাম্বাৰত আপোনালোকে ফোন কৰিব। ফোন কৰি তেওঁলোকৰ কথাখিনি ক'ব। আৰু তেওঁলোকৰ পৰা যদি আপুনি কোনো ৰেছপন্স নাপায় তেনেহ'লে আপুনি কি কৰিব, আপুনি 2-3বাৰমান আপুনি পেজটো আপুনি ৰিফ্ৰেছ কৰিব। ৰিফ্ৰেছ কৰি পিনি আপুনি আকৌ এবাৰ ট্ৰাই কৰি চাব। এনেকৈ 2-3বাৰমান আপুনি কৰি থাকিব। যদি আপুনি এটা ব্ৰাউজাৰত পৰা নাই তেনেহ'লে আপুনি বেলেগ এটা ব্ৰাউজাৰ আপুনি চাওক। তাতো যদি হোৱা নাই তেনেহ'লে সেইটো তেওঁলোকৰ লগত কথা পাতিলেহে আপোনালোকে গম পাব, কাৰণ সেইটো তেওঁলোকৰ ৰিক্ৰুইটমেণ্ট কমিটিয়েহে গম পাব সেইটো কেনেকুৱা ধৰণৰ খেলিমেলি হৈছে। যদি আপোনাৰ পে'মেণ্ট কৰাৰ সময়ত যদি কিবা খেলিমেলি হৈছিলে তেনেহ'লে আপোনাৰ সেইটো নহ'বগৈ। আৰু যদি আপোনাৰ পে'মেণ্টটো যদি আপুনি ঘূৰাই নাই পোৱা, পে'মেণ্টটো আপোনাৰ একাউণ্টৰ পৰা কাটিছে কিন্তু পে'মেণ্টটো আপুনি ঘূৰাই নাই পোৱা, তেনেহ'লে আপুনি তেওঁলোকৰ লগত যোগাযোগ কৰক। সেইটো আপুনি তেওঁলোকৰ থ্ৰুৱেদিহে আপুনি ছল্ভ কৰিব পাৰিব। এতিয়া এইখিনিতে আৰু এটা কথা কওঁ, ইয়াত দেখাইছে যে মাই প্ৰফাইল, ৰিপৰ্ট, এডমিট কাৰ্ড, লগ আউট, এইকেইটা অপশ্যন আছে। আপুনি এডমিট কাৰ্ডত ক্লিক কৰাৰ লগে লগে আপুনি এডমিট কাৰ্ডখন পাব। সেইটো বিষয়ে মই এতিয়া দেখাবলৈ নাযাওঁ। এতিয়া মই আপোনালোকক অন্য এটা বিষয়হে দেখাব বিচাৰিছোঁ। বিষয়টো হ'ল কি, এনেকুৱা ধৰণৰ এটা সমস্যাৰ সৃষ্টি হৈছে যে তেওঁলোকৰ এনেকৈ আহিছে, ইউৰ লগ ইন নেম অৰ পাছৱৰ্ড ইজ ইনভেলিড, প্লিজ এণ্টাৰ কাৰেক্ট। এই কথাটো হ'ল যে আপোনাৰ এপ্লিকেশ্যন নাম্বাৰটো আপুনি যিটো মাৰিছিলে সেইটো ঠিকেই আছে বোধ হয়, কিন্তু আপোনাৰ যিটো পাছৱৰ্ড মাৰিছে, পাছৱৰ্ডটো মাৰোঁতে আপুনি হয়তো অকণমান খেলিমেলি কৰিছে। গতিকে আপুনি সেইটো আপোনালোকে এবাৰ চাই ল'ব। আৰু যদি সেইটো আপুনি শুদ্ধকৈ মৰাৰ পিছতো যদি আপোনাৰ এনেকুৱা ধৰণৰ খেলিমেলি হৈছে, তেতিয়া আপোনালোকে কি কৰিব, ইয়াত যিটো ফৰগট পাছৱৰ্ড অপশ্যন আছে, ফৰগট পাছৱৰ্ডত আপোনালোকে গুচি যাব। ইয়াত মই আপোনালোকক এবাৰ দেখাই দিছোঁ। এইটো মই ইয়াৰ পৰা লগ আউট হৈ দিছোঁ। ইয়াত যিটো দেখিছেনে আপোনালোকে ফৰগট পাছৱৰ্ডত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিব লাগিব। মোবাইল নাম্বাৰ মানে কোনটো আপুনি দিব লাগিব, যিটো আপুনি ফৰ্ম ফিল আপ কৰাৰ সময়ত যিটো আপোনাৰ মোবাইল নাম্বাৰ দিছিলে, যিটো মোবাইল নাম্বাৰত আপোনাৰ OTP আহিছিলে, এপ্লিকেশ্যন নাম্বাৰ আহিছিলে, পাছৱৰ্ড যিটো মোবাইল নম্বৰত আহিছিলে, সেই মোবাইল নম্বৰটো আপোনালোকে ইয়াত দিব লাগিব। আপোনালোকে যদি ইয়াত বেলেগ এটা মোবাইল নাম্বাৰ দি থাকে তেনেহ'লে আপোনাৰ সেইটোও নহ'বগৈ। গতিকে আপোনালোকে যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো ইয়াতে আপোনালোকে দিব। তাৰপিছত ইয়াত আপোনাৰ যিটো ডেট অফ বাৰ্থটো আপোনালোকে শুদ্ধকৈ ইয়াত বহাবলৈ চেষ্টা কৰিব। তাৰপিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত কি হ'ব, আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ আছিলে, সেই মোবাইল নাম্বাৰত আপোনাৰ এটা আপোনাৰ হেৰিটো গুচি যাব, OTP এটাই হওক বা আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ বা পাছৱৰ্ড কিবা এটা আপোনাৰ গুচি যাব। আপুনি তেতিয়া সেইখিনি আপোনাৰ ইয়াতে বহাই ল'ব পাৰিব। যদি আপুনি এই গোটেইখিনি কৰাৰ পিছতো যদি আপুনি এডমিট কাৰ্ডখন আপুনি ডাউনলোড কৰিব পৰা নাই, যদি আপোনাৰ ফৰগট পাছৱৰ্ডতো কিবা সমস্যা হৈ আছে, তেনেহ'লে আপোনালোকে কি কৰিব, এই কণ্টেক্ট আছত যাব। কণ্টেক্ট আছত গৈ পিনি ফৰ এনি কুৱেৰী আপোনাৰ হেল্প ডেস্ক নাম্বাৰৰ এটা নম্বৰ আছে, তাতে মনডে টু ছেটাৰডে আপোনাৰ টাইমটোও দি দিছে তেওঁলোকে 10 AM to 5 PM। এই সময়খিনিৰ ভিতৰত আপোনালোকে এই মোবাইল নম্বৰটোত আপোনালোকে যোগাযোগ কৰিব। এবাৰ যোগাযোগ কৰিলে হয়তো আপোনালোকে নাপাবও পাৰে, গতিকে কাৰণ তেওঁলোকো ব্যস্ত হৈ থাকিব পাৰে, কাৰণ বহুত সমস্যা হৈ আছে এনেকুৱা ধৰণৰ, তেওঁলোকে সেইখিনি হয়তো ছল্ভ কৰি আছে। আপোনালোকে এবাৰ দুবাৰ নহয়, তেওঁলোকৰ তাত আপোনালোকে যেতিয়ালৈকে আপোনালোকে কণ্টেক্ট হ'ব নোৱাৰে তেতিয়ালৈকে আপোনালোকে এইটো নম্বৰত যোগাযোগ কৰি থাকিব। বহুতৰ এনেকুৱাও সমস্যা হৈছে যে তেওঁলোকে এপ্লিকেশ্যন নম্বৰটো হেৰুৱাই পেলাইছে বা এপ্লিকেশ্যন নম্বৰটো তেওঁলোকৰ মনত নাই। আপোনালোকে কি কৰিব, আপুনি যিটো মোবাইল নাম্বাৰ দিছিলে, আপোনাৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ দিছিলে, আপুনি ইয়াতে যিটো আপুনি মোবাইল নাম্বাৰ দিছিলে ফৰ্মখন ফিল আপ কৰোঁতে, সেই মোবাইল নম্বৰত আপোনাৰ ফৰ্ম ফিল আপৰ সময়ত এটা OTP গৈছিলে।
আৰু OTP যোৱাৰ পিছত আপোনাৰ সেই মোবাইল নাম্বাৰত ইয়াৰ পৰা এপ্লিকেশ্যন নাম্বাৰটো আৰু আপোনাৰ পাছৱৰ্ডটো সেইটো মোবাইল নাম্বাৰত চেণ্ড কৰিছিলে। গতিকে আপুনি আপোনাৰ সেই মোবাইল নাম্বাৰটোৰ যিটো মেছেজ বক্স আছে, মেছেজ বক্সত আপোনালোকে SLRC বুলি আপোনালোকে চাৰ্চ কৰিব। SLRC বুলি চাৰ্চ কৰাৰ লগে লগে আপোনাৰ SLRC ফালৰ পৰা যিটো OTP আহিছিলে বা আপোনাৰ এপ্লিকেশ্যন নাম্বাৰ বা আপোনাৰ যিটো পাছৱৰ্ড আপুনি দিছিলে, সেইটো এটা আপুনি মেছেজ তাত আপুনি পাবই পাব। আৰু তাত আপুনি চাৰ্চ কৰাৰ পিছত আপুনি যেতিয়া সেই মেছেজটো পাব, সেই মেছেজটো খুলি চোৱাৰ লগে লগে আপুনি তাতে এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো পাব। খালি পাছৱৰ্ডটো আপোনালোকে ইয়াত দিওঁতে এটা বস্তুৱে চাব যে আপোনাৰ তাতে যেনেধৰণে আপুনি দিছিলে তেনেধৰণে আপুনি ইয়াত বহাবলৈ চেষ্টা কৰিব। আপুনি ইয়াতে দেখিছে যে পাছৱৰ্ডটো বহাই থকা টাইমত ইয়াত কেপিটেল লেটাৰত দেখাই আছে, সেনেকুৱা সেই কথাটোলৈ আপোনালোকে নাচাব। আপুনি পাছৱৰ্ডটো যদি দিছিলে প্ৰথম আখৰটো যদি আপোনাৰ কেপিটেল আছিলে, আপুনি তেনেহ'লে ইয়াত সেইটোৱে কৰি ল'ব। আপুনি প্ৰথম আখৰটো কেপিটেল দিব আৰু বাকীখিনি স্মলকৈ আপুনি মাৰিব। কিন্তু ইয়াত যদি আপোনাৰ দেখায় যে বাকীকেইটা আখৰো কেপিটেল হৈছে, তেতিয়া আপুনি সেই কথাটোলৈ ইমান গুৰুত্ব নিদিব, কাৰণ আপুনি যেনেধৰণে আপুনি পাছৱৰ্ডটো দিছিলে সেনেধৰণে আপুনি ইয়াত বহাবলৈ চেষ্টা কৰক। আৰু ইয়াত কেপিটেল দেখুওৱা কথাটো হ'ল যে এওঁলোকৰ ছিষ্টেমটোৱে তেনেকৈ বনাইছে। গতিকে সেইটো কথাত আপোনালোকে মূৰ নঘমাব। আপোনালোকে যেনেধৰণে আপোনালোকে পাছৱৰ্ডটো দিছিলে তেনেধৰণে আপোনালোকে ইয়াত বহাবলৈ চেষ্টা কৰিব। কিছুমানে এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পাছত কি কৰি আছে, তেওঁলোকে এডমিট কাৰ্ডখনৰ ফটো হওক বা তাৰ স্ক্ৰীনশ্বট হওক তেওঁলোকে লৈ পিনি তেওঁলোকৰ ফেচবুক পোষ্টতেই হওক বা বিভিন্ন ধৰণৰ গ্ৰুপৰ পোষ্টতেই হওক তেওঁলোকে আপলোড দি পিনি তেওঁলোকে লিখি আছে যে মই 3rd গ্ৰেডৰ কাৰণে এপ্লাই কৰিছিলোঁ, মোৰ পেপাৰ 4 কিয় আহিছে। এতিয়া কথাটো হ'ল এনেকুৱা, আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পাছত ভালদৰে এবাৰ পঢ়ি চাব, কাৰণ এডমিট কাৰ্ডখনত বহুতখিনি ইনফৰ্মেশ্যন থাকে আৰু তাতে কি নিব লাগিব কি নিব নালাগিব সেইখিনি কথাও লিখা থাকে। গতিকে আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰাৰ পাছত ভালকৈ এবাৰ পঢ়ি চাব। কথাটো হ'ল এনেকুৱা, যিসকল গ্ৰেজুৱেট মানে যিসকলৰ মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট হয় আৰু লগতে তেওঁলোকৰ কম্পিউটাৰ ডিপ্ল'মা আছে, তেওঁলোকৰ কাৰণে পেপাৰ 4, আৰু যিসকলৰ মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী অৰ্থাৎ SSLC, তেওঁলোকৰ কাৰণে হৈছে পেপাৰ 3। যিসকল গ্ৰেজুৱেট হয়, যিসকলৰ মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট লগতে কম্পিউটাৰ ডিপ্ল'মা আছে, তেওঁলোকে আপোনাৰ হাই ছেকেণ্ডেৰী যিখিনি লেভেলৰ যিখিনি পোষ্ট আছে সেইখিনি পোষ্টৰ কাৰণেও তেওঁলোকে এপ্লাই কৰিছে। গতিকে যিসকলে 2টা লেভেলৰ কাৰণে এপ্লাই কৰিছে, তেওঁলোকৰ 28 তাৰিখৰ দিনা আগবেলা আৰু পাছবেলা 2 বেলাই তেওঁলোকৰ পৰীক্ষা আছে। গতিকে আপোনাৰ এডমিট কাৰ্ডখনত পেপাৰ 3ও থাকিব, পেপাৰ 4ও থাকিব। আৰু যদি আপুনি অকল গ্ৰেজুৱেট লেভেলৰ কাৰণে এপ্লাই কৰিছে, তেনেহ'লে আপোনাৰ অকল পেপাৰ 4 থাকিব। গতিকে এডমিট কাৰ্ডখন অনুগ্ৰহ কৰি আপোনালোকে এবাৰ ভালদৰে পঢ়ি চাব, আৰু এডমিট কাৰ্ডখনৰ ফটো বা ইয়াৰ স্ক্ৰীনশ্বট আপোনালোকে যি টি গ্ৰুপত আপুনি শ্বেয়াৰ কৰি নাথাকিব। বহুত আপোনাৰ পাৰ্চনেল ইনফৰ্মেশ্যন থাকে, সেইখিনি আপোনাৰ লিক হোৱাৰ সম্ভাৱনা থাকে। গতিকে এইখিনি অকণমান আপোনালোকে সাৱধান হ'ব। আৰু এটা কথা কৈ দিব বিচাৰোঁ যে বহুতে কি কৰিছে, নিজৰ এডমিট কাৰ্ডখনৰ স্ক্ৰীনশ্বট লৈ পিনি য'ত মানে ভেন্যুটো পৰিছে, তেওঁ পৰীক্ষা কেন্দ্ৰটো য'ত হয় তাৰ এটা স্ক্ৰীনশ্বট লৈ পিনি তেওঁলোকে শ্বেয়াৰ কৰি আছে যে এইটো কোনোবাই এড্ৰেছটো কোনোবাই চিনি পায় নেকি, বা এই এড্ৰেছটো ক'ত হয় মই চিনিয়ে নাপাওঁ, এনেকুৱা ধৰণৰ কথা কিছুমান কৈ আছে। গতিকে আপোনালোকে এটা কাম কৰিব, যিটো আপোনাৰ ভেন্যু দিছে, যিখন স্কুলৰ নাম দিছে বা যিটো পৰীক্ষা কেন্দ্ৰৰ নাম দিছে, সেই বিষয়ে আপুনি ডাইৰেক্ট গুগলত চাৰ্চ কৰি দিব। গুগলত চাৰ্চ কৰিলে আপুনি গোটেই যিটো এড্ৰেছ, তাৰ যিটো এড্ৰেছ হয় সেই এড্ৰেছটোৰ বিষয়ে আপুনি গম পাই যাব। গতিকে এইবিলাকত ইমান আপোনালোকে ব্যস্ত নাথাকিব, কাৰণ এতিয়া বহুত সময় গুচি যায়। আপুনি স্ক্ৰীনশ্বট লৈছে, সেইটো শ্বেয়াৰ কৰিছে, কাৰোবাক সুধিছে, কোনোবাই ৰিপ্লাই দিছে, তাৰ বিনিময়ত আপুনি আকৌ ৰিপ্লাই কৰিছে, তাৰ বহুত সময় গুচি যায়। গতিকে আপোনালোকে সেইবিলাকত ইমান সময় দি নাথাকিব, আপুনি নিজৰ পঢ়াটোত মনোনিৱেশ কৰক। আপুনি তাত এড্ৰেছটো ভালদৰে চাই লওক, চাই লোৱাৰ পিছত আপুনি সেইটো এড্ৰেছ আপুনি তাতে পাই যাব, এভেইলেবল হ'ব। আপোনাৰ গুগলত যিহেতু গোটেইখিনি বস্তু এভেইলেবল হয়, আপুনি গুগলত সেই বস্তুটো পাব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো চাই আপুনি ভাল পালে, তেনেহ'লে ভিডিঅ'টো আপুনি লাইক কৰি দিব আৰু আপোনাৰ বন্ধু বান্ধৱৰ মাজত আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।